এনেতো এৰোপ্লেন প্ৰায় সকলোৱে দেখিছে আৰু হয়তো উঠিছে। আজি এই ভিডিঅ'ত মই আপোনালোকক পৃথিৱীৰ 10টা আটাইতকৈ ডাঙৰ এৰোপ্লেন বা উৰাজাহাজ দেখুৱাম। তো আহক আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। তাৰ আগতে আপুনি যদি মোৰ চেনেলত নতুনকৈ আহিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা ঘণ্টা বটনটো দবাই তাতে অল অপশ্যনটো বাছনি কৰক, যাতে মই এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰাৰ নটিফিকেশ্যন আপুনি সকলোতকৈ আগত পায়। তো আহক আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। সুপাৰ গুপি এটা কাৰ্গো এয়াৰক্ৰাফ্ট, যাক বনাইছে এয়াৰবাছ এৰোস্পেচ লাইনে। কাৰ্গো এয়াৰক্ৰাফ্ট মানে হৈছে সেইবোৰ এৰোপ্লেন যিবোৰত বস্তু ট্ৰান্সপৰ্ট কৰা হয়। ইয়াক ব্যৱহাৰ কৰে নাছাই। এই এৰোপ্লেনত 4টা টাৰ্বোপ্ৰপ ইঞ্জিনৰ ব্যৱহাৰ কৰা হৈছে। ইয়াৰ ওজন হৈছে 46,040 কিলোগ্ৰাম। ই বহন কৰিব পাৰে 24,720 কিলোগ্ৰাম। এই উৰাজাহাজৰ ভিতৰত খালী ঠাই আছে 39,000 কিউবিক ফিট। ইয়াৰ দৈৰ্ঘ্য হৈছে 43 মিটাৰ। ইয়াৰ প্ৰস্থ বা উইং স্পেন হৈছে 48 মিটাৰ। ইয়াৰ ওখ ক্ৰমে 15 মিটাৰ। এইটোৱে প্ৰথমবাৰৰ বাবে উৰিছিলে 31 আগষ্ট 1965 চনত। ইয়াৰ টপ স্পীড হৈছে 463 কিলোমিটাৰ প্ৰতি ঘণ্টা। এণ্টনভ N-124 ৰাছলেন। এইটো এটা কাৰ্গো এয়াৰক্ৰাফ্ট। ইয়াক বনাইছে এণ্টনভ কোম্পানীয়ে। ইয়াক 1980 চনত বনাইছে। ইয়াৰ ডিজাইনিং কৰা হৈছিলে ইউক্ৰেইনত আৰু ইয়াক বনোৱা হৈছিলে ছ'ভিয়েট ইউনিয়নত। এই উৰাজাহাজত 4টা টাৰ্বোফেন ব্যৱহাৰ কৰা হৈছে। ইয়াৰ দৈৰ্ঘ্য হৈছে 69 মিটাৰ। উইং স্পেন হৈছে 73 মিটাৰ। এই উৰাজাহাজে 150 টন ওজন বহন কৰিব পাৰে। এই উৰাজাহাজে ঘণ্টাত প্ৰায় 865 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব পাৰে। ষ্ট্ৰেটোলঞ্চ। এইটো এটা ৰকেট লঞ্চাৰ এয়াৰক্ৰাফ্ট, অৰ্থাৎ ইয়াৰ জৰিয়তে কোনো ৰকেটত আকাশতে লঞ্চ কৰা হয়, যাতে পৃথিৱীৰ কক্ষপথত যাবলৈ ইয়াক বেছি দূৰত্ব অতিক্ৰম কৰিব নালাগে। ইয়াত 6টা টাৰ্বোফেন ইঞ্জিনৰ ব্যৱহাৰ কৰা হৈছে। ইয়াৰ দৈৰ্ঘ্য হৈছে 73 মিটাৰ। উইং স্পেন হৈছে 117 মিটাৰ। ইয়াৰে টপ স্পীড হৈছে 853 কিলোমিটাৰ পাৰ আৱাৰ। এই উৰাজাহাজটো প্ৰথমতে উৰিছিলে 13 এপ্ৰিল 2019 চনত। ইয়াতে 2টা ফিউজেন আছে। এই এৰোপ্লেনত 28টা হুইলছ বা চকা আছে। বয়িং C-17 গ্লবমাষ্টাৰ 3। এইটো এটা মিলিটাৰী ট্ৰান্সপৰ্ট এয়াৰক্ৰাফ্ট। ইয়াক ইউনাইটেড ষ্টেটৰ এয়াৰফ'ৰ্চৰ কাৰণে বয়িং কোম্পানীয়ে বনাইছে। ইয়াত 4টা টাৰ্বোফেন ইঞ্জিনৰ ব্যৱহাৰ কৰিছে। ইয়াৰ দৈৰ্ঘ্য হৈছে 53 মিটাৰ। প্ৰস্থ হৈছে অৰ্থাৎ উইং স্পেন হৈছে 52 মিটাৰ। ইয়াৰ ওজন ক্ৰমে 1,28,100 কিলোগ্ৰাম। ইয়াক বনাবলৈ প্ৰায় 22 কোটি US$ লাগিছে। ইয়াত প্ৰায় 102 জন পেৰাট্ৰুপছৰ লগতে তেওঁলোকৰ সামগ্ৰী এবাৰতে ল'ব পাৰে। ই প্ৰায় 2,65,352 কিলোগ্ৰাম ওজন বহন কৰিব পাৰে। ইয়াৰে টপ স্পীড হ'ল 950 কিলোমিটাৰ প্ৰতি ঘণ্টা। মেকড'নেল ডগলাছ KC-10 এক্সটেণ্ডাৰ। ইয়াক আকাশত থকা পেট্ৰল পাম্প বুলি ক'লেও ভুল নহ'ব বা ফুয়েল পাম্প বুলি ক'লেও ভুল নহ'ব, কাৰণ এইটো হ'ল আমেৰিকান এৰিয়েল ৰিফিউলিং টেংকাৰ এয়াৰক্ৰাফ্ট। এইটো বনোৱাৰ মেইন উদ্দেশ্য অৰ্থাৎ প্ৰধান উদ্দেশ্য হ'ল যদি আকাশ মাৰ্গত কোনো উৰাজাহাজৰ তেল শেষ হৈ যায় বা ফুয়েল শেষ হৈ যায়, তেতিয়াহ'লে এইটোৱে ৰিফিলিং কৰিব পাৰে বা এইটোৰ পৰা ভৰাব পাৰে। আৰু এই এয়াৰক্ৰাফ্টটোক ব্যৱহাৰ কৰে US এয়াৰফ'ৰ্চে। ইয়াৰে উইং স্পেন হ'ল 50 মিটাৰ। ইয়াত প্ৰায় তেল থাকে 1,97,800 লিটাৰ। ইয়াৰ টপ স্পীড হৈছে 996 কিলোমিটাৰ প্ৰতি ঘণ্টা। ইয়াক বনাবলৈ প্ৰায় 8,84,00,000 US$ প্ৰয়োজন হৈছিলে। এয়াৰবাছ বেলুগা। ইয়াৰ আন এটা নাম হৈছে এয়াৰবাছ A300-600 ST। ইয়াক বনোৱাইছে যাতে ই বেলেগ এয়াৰফ'ৰ্চৰ বা উৰাজাহাজৰ পাৰ্টছবোৰ লৈ যাব পাৰে। ইয়াৰ দৈৰ্ঘ্য হৈছে 56 মিটাৰ। ইয়াৰ উইং স্পেন হৈছে
45 মিটাৰ। ইয়াৰ ওজন ক্ৰমে 86,500 কিলোগ্ৰাম। ইয়াক বনাবলৈ 28 কোটি 40 লাখ US ডলাৰৰ প্ৰয়োজন হৈছে। বোয়িং 747 ড্ৰিম লিফ্টাৰ। এইটো এটা কাৰ্গো ফাইটাৰ। ইয়াক বনাইছে বোয়িঙে। ইয়াৰ ওজন হ'ল 1,80,500 কিলোগ্ৰাম। ইয়াৰ দৈৰ্ঘ্য হৈছে 72 মিটাৰ। ইয়াৰ উইং স্পেন হৈছে 65 মিটাৰ। ইয়াৰ হাইট হ'ল 21.5 মিটাৰ। ই প্ৰথমবাৰৰ বাবে উৰিছিলে 9 ছেপ্টেম্বৰ 2006 চনত। ইয়াক বনাবলৈ প্ৰায় 26 কোটি 10 লাখ US ডলাৰৰ খৰচ হৈছিলে। ইয়াৰ টপ স্পীড হৈছে 878 কিলোমিটাৰ/আৱাৰ। লকহেড C5 গেলেক্সি। ইও এটা মিলিটাৰী এয়াৰক্ৰাফ্ট যাক US এয়াৰ ফ'ৰ্চে ব্যৱহাৰ কৰে। ইয়াক বনাইছে লকহেড কৰ্পৰেশ্যন আৰু লকহেড মাৰ্টিনে। ইয়াৰ ওজন হৈছে 1,72,000 কিলোগ্ৰাম। ইয়াৰ দৈৰ্ঘ্য হৈছে 75 মিটাৰ। উইং স্পেন হৈছে 68 মিটাৰ। ইয়াৰ ৰেঞ্জ হৈছে 11,705 কিলোমিটাৰ। ইয়াৰ টপ স্পীড হৈছে 932 কিলোমিটাৰ/আৱাৰ। এয়াৰবাছ A380। ই হৈছে এটা পেছেঞ্জাৰ এয়াৰলিফ্টাৰ। ইয়াত প্ৰায় 853জন পেছেঞ্জাৰ এবাৰতে ট্ৰেভেল কৰিব পাৰে। ইয়াক বনোৱাইছে ফ্ৰেন্সৰ এয়াৰবাছে। এই উৰাজাহাজখন ডাবল ডেক অৰ্থাৎ দুমহলীয়া। ইয়াৰ দৈৰ্ঘ্য হৈছে 73 মিটাৰ। উইং স্পেন হৈছে 80 মিটাৰ। ইয়াৰ ওজন হৈছে 5,60,000 কিলোগ্ৰাম। ইয়াৰ টপ স্পীড হৈছে 1,185 কিলোমিটাৰ/আৱাৰ। ইয়াক প্ৰথমবাৰৰ বাবে উৰুৱা হৈছিলে 27 এপ্ৰিল 2005 চনত। এণ্টনভ N225 মিৰিয়া। ইও এটা কাৰ্গো এয়াৰক্ৰাফ্ট। ইয়াক বনাইছে এণ্টনভে। ইউক্ৰেইনিয়ান আৰু ছভিয়েট ইউনিয়নত ইয়াক বনোৱা হৈছে। ই 6টা টাৰ্বোফেন ইঞ্জিনৰ দ্বাৰা চলিত হয়। ইয়াৰ মেক্সিমাম টেক অফ ৱেইট হৈছে 640 টনছ। এই প্লেনৰ ওজন হৈছে 2,85,000 কিলোগ্ৰাম। ইয়াক বনাবলৈ 25 কৰোৰ US ডলাৰৰ প্ৰয়োজন হৈছে। ই প্ৰথমবাৰৰ বাবে টেক অফ কৰিছিলে অৰ্থাৎ আকাশমাৰ্গত উৰিছিলে 21 ডিচেম্বৰ 1968 চনত। আজিৰ এই ভিডিঅ'টো যদি আপোনাৰ ভাল লাগিছে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব, কমেণ্টছত মোক জনাব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব। ধন্যবাদ।